হয় গাইছ, তো শ্বুটিং কৰি আছোঁ এতিয়া। আগত আছে আমাৰ বচনকা, মানে বচনকা মধুৰিআম খাই আছে এতিয়া নেকি? কালু ভাই মধুৰিআম খাই আছে আপোনালোকৰ সন্মুখত। বৰ্তমান আমিও খাই আছোঁ এতিয়া। চাওক, এইটো হ'ল মধুৰিআম, লিখিতত কয় না মধুৰিআম। আৰু এইটো বস্তু খালে মুখৰ চেন বোলে নোহোৱা কৰি দিয়ে, সেইকাৰণে এই বস্তুটো খাব ওলাইছোঁ এতিয়া। আপোনালোকে চাই থাকিব। আমি এনেই যেনিবা আমি ৰাভা মানুহ তো, আমি গাঁৱলীয়া থেকেৰা ভাষা, সেইকাৰণে আমি এক সুপুনি বুলি কওঁ। ইহা বোলে মধুৰিআম কয়, মধুৰিআম নকান্দে কিন্তু আমি মধুৰিআম বুলি কওঁ দেই, মুখৰ চেনটো নোহোৱা হয় এইটো বস্তু খালে। কিন্তু সঁচা মিছা নাজানো, কিন্তু মোৰ নোহোৱা হয়। আৰু বিশেষকৈ পাৰ্চনেল কথা কি জানেনে, যেতিয়া মদ খাবি নহয়, মদ কিন্তু খাৱাৰ পিছত এই বস্তুটো ঠিক দৰে নিচা লগাৰ পিছত এই বস্তুটো খাবি, খোৱাৰ পিছত মদ কিন্তু লগে লগে নিচা নিচা চেটেপ নাকি চাকা? সঁচা না মিছা? চাকা এইফালে আছো না? মই একচুৱেলি এই বস্তুটো খাই পেলাই মই নিচা খাতে না নাখাতে এইটো মই হেৰি কৰি পোৱা নাই, ব্যৱহাৰ কৰি চোৱা নাই। তাৰমানে কিছুমানে কয় পাত খালে বোলে ভাল কৰিব পাৰে, নিচা দ্ৰব্যটো মানে নাইকিয়া কৰিব পাৰে। সঁচা না মিছা? মধুৰিআমৰ যিটো পাত, সঁচা না মিছা? মানুহবিলাক কয় আৰু কোৱা কথাহে। এইটো বস্তু খালি না মদৰ নিচা বুলি চেটেপ কৰি দিয়ে, এইটো সঁচা কথা। তেতিয়াহ'লে ভালে কথা, মানে এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চ। তেনেহ'লে এটা আয়ুৰ্বেদিক পোৱাৰ আছে আৰু গুণাগুণ আছে। ঠিক আছে, কাষ্টাল দুখাই দিবিচোন চব। আমি এতিয়া তাৰমানে শ্বুটিং কৰিম বুলি ভাবিছোঁ নেকি, তাৰ আগতে অলপমান এইবিলাক খাই আছোঁ, মধুৰিআম খাই আছোঁ। কাষ্টাল চাপৰ খানা, সৰু খানা কাজ চব দুখাই দিবিচোন। এইবাৰে হেৰি হৈছে নেকি, লাগছে নেকি বস্তুটো। প্ৰথম আমাৰ পিনিৰ বাগানীখন, তাৰ তাত বহুত বস্তু আছে। আমাৰ মধুৰিআম আছে, বঢ়িয়া বঢ়িয়া চাপৰত আছে। কাষ্টাল দালে তাৰমানে লাগছে একদম কচি দালে তাৰমানে বস্তুটো চাপৰতে লাগছে। এই বছৰে লাগছে নেকি কি জানি, এনে দেখাত মানে ভাল লাগছে। আৰু বস্তুটো অলপ আগতীয়া, ফাৰ্ষ্ট টাইম হয়, ফাৰ্ষ্ট টাইম হৈছে তাৰমানে। কিছুমান হোৱাই নাই, আমাৰে হোৱা নাই, কিছুমান গছ আছে মোৰো, কিন্তু আমাৰতো এতিয়াও কামা আছে, এনেকুৱা ধৰণৰ এনেকুৱা কামা হৈ আছে। তো ময়ো এটা ছিঙি ল'ম বুঢ়া কি নেকি? এতিয়া পকাই নাই নেকি, নে ছিঙিলোঁ নেকি? এতিয়া কাঁচা আছে, এইটো ভালকৈ পকাই নাই। যদিও কাঁচা নাখাই ভাল লাগে কিন্তু না, ভাল লাগে বঢ়িয়া। আমি এতিয়া শ্বুটিং কৰিম আৰু এতিয়া আমি শ্বুটিং কৰিম। তই চাই থাকিব বুঢ়াকে, লাহেকৈ এতিয়া আমি আৰম্ভ কৰোঁ নেকি? আমাৰ পিনি ভাত খাই আছে এতিয়া বঢ়িয়া কি, সেই ইয়া দেখা নাই, মজা কৰি ভাত খাই আছে। ইয়ো বহা নাই, ইয়া দেখা নাই। কাই কাৰ এক্সপেৰিয়েঞ্চ আছে এনেকুৱা, মানে আগিয়া গোটেই ভাত খোৱা, পিৰাত নবহা কি, মাটিতো বহা নাই, পিৰাতো বহা নাই। আৰু কণীটো বনাইছে একো জানা, এইটো চচপেনত বনাইছে ইয়া কণীটো। কাৰ কাৰণে এনেকুৱা মানে লোকেল টাইপত বনাই খোৱা এক্সপিৰিয়েঞ্চ জনাই দিব, এক্সপিৰিয়েঞ্চ। এইটো হ'ল লোকেল চলা, বঢ়িয়া লোকেল চলা, এইটো খাই ভাল লাগে, সুন্দা সুন্দা গোন্ধাই। আৰু এইটো হ'ল নিমখটো জানে, চবেই জানে। বঢ়িয়াকৈ আমাৰ ভাত খাইছে এতিয়া, বঢ়িয়াকৈ খাই লৈছে এতিয়া। তো গাইজ মানে এতিয়া শ্বুটিং কৰি শেষ কৰি দিলোঁ। তো এতিয়া মানে লাহেকৈ ঘৰত যাম আৰু হা চাকা। তো মানে বহুত ইনজয়ৰ মাজেদি কৰিলোঁ। তো আজি আমাৰ গোটেইকেইটা মানুহ নাই, আমাৰ টিমৰ মানুহকেইটা। তো কিন্তু এজনে ঘৰত গৈছে আৰু বাকীকেইজনে অহা নাই এইকেইদিন। তো বহুত দিনে হ'ল। তো পাই থাকিব লাহে লাহেকৈ। তো আপডেটবিলাক দি আছোঁ, তো চাই থাকিব ভিডিঅ'বিলাক। তো লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব মাজে মাজে। তো ভাল লাগে আমাক দিচোন দে। তো আজিলৈকে ভিডিঅ'টো মানে কল, বাই বাই।